বোলো কেনাই গাইছ আমি 26 জন মিলি খানা এটা হ'ব গাইছ ধামাকা খানা হ'ব যায় খানা খাব আমি সেই বুলি চাপ্ৰিত দৰে ঘূৰিব জানো আমি খানা খাম আমি 26 তাৰিখ বলে খানা খাম গোটা গিটা যাই আছো এইটো হৈছে যোগাৰ এইটো যোগাৰ এফলে ড্ৰাইভাৰ আপুনি গা ধুই কেতিয়া হ'ব দেৰি হ'ব তে জায়গাটো গেল যাই লওক কেনেকুৱা জায়গা পাও কি জায়গাত খানা খাওঁ আমি আপোনালোক গোটা গিটা দেখি আছো আৰু মাংসটো যাই থাকক আৰু মাংসটো কি কৈ দিব দাদা কি হ'ল মাংস ডাইৰেক্ট পহিৰ পাই জুই ডাইৰেক্ট আফ্ৰিকাৰ পৰা লৈছো ডাইৰেক্ট গাইছ কালি দেই আফ্ৰিকাত গেছি আফ্ৰিকাৰ পৰা আহি পেলাই আজি আহি পাইছে আৰু মাংসটো লৈ আছো আপোনালোক হৈ যাব তাই তো গাইছ ফাইনালি আমি আহি পালো খানাৰ জায়গা ৰান্ধনী ৰৈ মাৰা মাৰি লাগছে সি ৰান্ধলেই নাখায় কি হ'ব কৈছো এতিয়া ঐ ইমৰান ৰ ৰ ৰ ঐ ব্লগ চলি আছে কি হৈছে তাৰমানে সি বোলে বন্ধ ৰান্ধে মই ৰান্ধি মই মাংস মই ৰান্ধি বাৰ মই ৰান্ধি এই সবে আলাগ পাৰা এই দেখছ না গাইছ কি হাল্লা তই ৰুটি খাৱ মন আছে তই কি ৰুটি কৈছা মন আছে ওরা মাংস মামা না ভাই ওরাস কান্দি নাখাও কি ৰুটি এই খানাটো কি হয় গম নাপাওঁ আজি তাৰে মোৰ এটা দুখৰ কথা আছে মই যাই থাকোঁতে মটকা খাই গ'লো ভৰিখন একদম বয়াকে ফুলি গৈছে একদম মোৰ একদম ভৰিখনৰ অৱস্থা বয়া আহান ভৰি দি সৰে ফালে যোগান ধৰি আছো চাই লওক খানাটো কি হ'ব লাষ্টত গেলি মাংস আছে 4 কিলো কয়লাৰ মাংস এইটো বাকী এফালে আমাৰ ইমৰান ভাই আছে হে নাই দে মোৰ কোৱা গেল দে ভাই বয়া নাপি অ বাবু এটা কি ববি দালি হ'ব তই পানীটো দি ভাজি এটা বনাই দিম মই কি ৰান্ধনি এতিয়া 10টা মানুহ 10টা ৰান্ধনি এতিয়া অলপ বয়া হয় 10টা ৰান্ধনি হলি এইটো হৈছে আমাৰ ফাইনেলি মাংস 4 কিলো মাংস 7টা মানুহ এইটো হৈছে কয়লাৰ মাংস ও পেছু ইয়া বুঝাই কি এই জামাল দালি তুমি নামান লৰি দিয়ে হয় ইমৰান এইটো বেছি হোৱাৰ কাৰণে গুটি আছা এইটো মাংস গাইছ এইটো মাংস এইটো হৈছে আলু মাংস তাৰমানে মাংসৰে 3খান আঞ্জা হ'ব বুলি শুনিব পাই আছো কোনটোত কি হয় নাজনো এফালে এবাৰ কি বহিছে দাদা কি বহিছে ইয়াতে পেজ ফ্ৰাই হ'ব নেকি পেজ ফ্ৰাই হ'ব দে আজি ভাত বাজিম নাতে অ ধন তই কি কোৱা ভাত বাজিম নাতে দে বঢ়িয়া তাৰ মাজতে আপোনালোকক এটা কথা কওঁ এইটো হৈছে আমাৰ নলবাৰী জিলাৰ এইটো টুৰিষ্ট প্লেচ এইটো বৰপুখুৰী পাৰ এইটো পুখুৰী আপোনাৰ আৰিমত্ত ৰজাই খান্দা পুখুৰী তো আমাৰ গাঁৱতে আছে একেলগে 140 বিঘা এইটো পুখুৰী কুঁৱলী পৰি আছে বাকী আপোনালোক দহৰি আছে এইগিলা খৰালি হাঁহ চব এইবিলাক জুম কৰি দিছোঁ এইগিলা চব খৰালি হাঁহ ঠাণ্ডাৰ দিনত চব দূৰ দূৰণিৰ পৰা আহে তো আহিব পাৰে আপোনালোকে নলবাৰী জিলাত ধুনীয়া এইটো টুৰিষ্ট প্লেচ হয় ঘগ্ৰাপাৰৰ পৰা বেছি নহয় মাত্ৰ 4 কিলোমিটাৰ জেগা হয় আপোনালোকে আহিব একবাৰ আহি ভিজিট কৰি যাব তো আমি ইয়াতে একদম জেগাত খানাটো বনাই আছোঁ চাই লওক গাইজ কেমন আগবাঢ়িছে মই একবাৰ সুধি লওঁ অ ইমৰান ভাই এই যে খানাটো ৰান্ধি আছা মাংস কেইখান আঞ্জা হ'ব 3খান ভাজি খানা কাটিছো আৰু খানে না কথা এই মেইন ৰান্ধনি ই নেকি অ দাদা আপনি আগে পিছে আঞ্জা ক'ত ৰান্ধি পাইছিল নে নাই ভাই নাজি আমাৰ ডেকা আজি ভাই ই বাৰ ৰান্ধনি হ'ল সি ক'তো ৰান্ধিব নাই এফালে আছে মোটামুটি 3.5 কিলো মান এফালে আমাৰ দালিটো বহি আছে ৰেকিব ভাই হাই আপনি কি করছি আপনি করছি ও দাদা চাহপাতো আনা নহল চেনিও আনা নহল কি হ'ব এতিয়া এই আৰু কি কম এই আপোনাৰ তাতে এই মাংসৰ কিবা লাগছে এইটো আৰু বয়া বনালগে দে বঢ়িয়া তো অলপ আগবাঢ়ি লৈ ফেলে আপোনালোকক দহি আছো বাকীখিনি মাংস বহি আছে বেতাল দা ষ্টাইলত দিছে তেলখিনি কি কৰিলি মাংসত দিয়া তেলখিনি বোলে খোহে বোলে সি দালিটো সাধ্য হতে হলে ৰুমানে চাহি আছে ৰুমান কি কোৱা তই আরে কি বাটিয়ালানি গোটা দি এইটো বেতাল ষ্টাইলত দিছে দি গাইস মাংস বহ দিলে ফাইনালি আমাৰ ইমৰান ভাই কিমান টাইম লাগব মাংস বসি কেঁচা মাংস আছে এই থৈ দিছো নে মাংস থৈ দি কিমান টাইম লাগব 1 ঘণ্টা তো আমি 1 ঘণ্টা ওয়েট কৰি লওঁ লৈ ফেলে দহে আছো আপোনালোকক দাদা আপনি দালি খাই থাকিল কি ক'ব আমাৰ এইটো ৰজাদিনীয়া বৰপুখুৰী সম্পৰ্ক বৰজবৰ্তী গাঁও এই গাঁওখন এটা আছে বৰপুখুৰী এই পুখুৰীত মই এটা কথাই কম চৰকাৰক আহ্বান জনাম এই অঞ্চলৰ ৰাইজে আহ্বান জনাইছে মই নহয় কথাটো হ'ল অতি সোনকালে যাতে এই কামটো হাতত লৈ চৰকাৰে এটা উন্নয়ন কৰিব বুলি আমি আশা ৰাখিল ফাইনেলি মাংসৰ আঞ্জা হয় আৰু বাকী ইয়াতে পাগল কেতিয়া ফটো চুট আছে পানী শেষ নকৰবি
বাকী পাগল এতিয়া ফটোশ্বুট কৰি আছে কিবা কি বলো ফটোশ্বুট আৰু আগ পাগল গৈছে বস্তু লগাই থবা এইটো পাগল এই সি গৈছে বস্তু লগাই থবা কাৰ কি বস্তু লগাই থবা পাৰি গতিকে খাই লৈ আমি দহে আছো গোটাখিনি আগে খাই লওঁ অলপমান দেৰি আছে বাকী আনটো হৈ লওক ঠাণ্ডা হৈ লওক তাৰ খাই লৈ দহে আছো আপোনালোক তো গাইজ আমি ভাত খাব বহিলো ফাইনেলি খামাৰ হৈ গ'ল আমাৰ এই বিলেনি বিলে আছে হে দাদা এই মাংসটো অলপ দাঙি দিয়কচোন আঞ্জাটো দহে দিয়ক কেনে হৈছি এইটো কয়লাৰ মাংস লোকেল ঘৰৰ কয়লাৰ মাংস বঢ়িয়া 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 আগে আছে মিডল খুৰা হাই ক'ত দি একবাৰ এই বাবু হাই ক'ত দি এই নাই তাৰ মাথা ঘূৰাইছি চলি বতাহতে মাথা ঘূৰাইছি পৰি আছে টেনচনতে বাবু আৰম্ভ হৈছে নেকি অ ধন আৰম্ভ হৈছে নেকি এইটো বয়া কৰিলি তাত তিৰি মৰছি কালি এই দুখত বহি আছে টেনচন গোটেইকেইটা খাব গৈছো আমি অ ধন কি কবি কেনে হৈছে খানা কি কম আৰু ভাষা নাই আৰু এই মৃদুল খুৰা কেনে হৈছে বঢ়িয়া বঢ়িয়া এই ৰোমান কেনে হৈছে চৰকাৰৰ ফাইনেলি আমি কমেণ্ট কৰিব দি কেনে খাই লওঁ ফাইনেলি আমাৰ খাৱা লোৱা হৈ গ'ল আমাৰ ৰান্ধনী বাবু অ বাবু চবৰে খাৱা আছে গম পাইছা না তই নাহাতত নুঠোৱা নাকি যি তো গাই ফাইনেলি আমাৰ চব খাৱা লোৱা আছে তো ই আজি বোলে নুঠে ই কৈছে মই ৰাতি গেলি খাম তহঁতে যা এইটোই হ'ল পুখুৰী গাইজ তো আমাৰ খাৱা লোৱা হ'ল গোটেইকেইটা এনেকৈ লাইন পাতি পাতি যাই আছোঁ ফাইনেলি এটা হেডফোন কাণত ভৰাই লৈছে আকৌ শুনা নাই এটা এই লৈ যাই আছে এনেকৈ বাবু চাওঁ চাইড দি অলপ বাবু তো ফাইনেলি ঐ কি হ'ল এই তাৰ গাড়ীৰ পিষ্টন কিবা আছে এইটোৱে পুখুৰী গাই চাই লগত ৰজাদিনীয়া পুখুৰী আমি খানা চানা খাই আহিলোঁ এই খানাত মম দিছো না চবৰে ঢেৰকানি ই বোলে খানাত মম দিছি যদি হাগা হয় চাবি কিন্তু তোক ঢেৰকানি বুলি কয় 2025 এইটো এই একেটাই আমাৰ খানা খোৱা পাণ্ডিতকেইটা বাকী আমাৰ কাটাপ্পা মামা থিয়া দি আছে দা লৈ পেলাই তো গাইজ তাৰ মাজতে এটা কথা কৈ দিয়া মই যি পঢ়া বুলি কৈছিলোঁ পঢ়াটোহে ভৰিখন বহুত ফুলি আছে তাৰপিছত মেডিকেল গ'লোঁ নলবাৰী মেডিকেল কলেজ যাই ডক্টৰে ক'লে কিটো ফ্ৰেকচাৰ হৈছে প্লাষ্টাৰ কৰিব লাগিব উপায় নাই দেই আৰু প্ৰাইজ দেখছি না আপোনালোকে এখন গাড়ীৰ প্ৰাইজ হৈছে মাত্ৰ ৩,২০০ টকা এখন গাড়ী তো খাৱা লোৱা হ'ল আমি এতিয়া ঘৰত যাই থাকোঁ এইটোৱে ভ্লগ আছিল বাই বাই